অষ্ট্ৰিক প্ৰজাতিৰ লোকসকল ভাৰতৰ দক্ষিণ পশ্চিম অঞ্চলৰ সাগৰ পথেদি অসমত প্ৰৱেশ কৰিছিল। ক'ত কৰিছিল এইফালে শুনক। আর তহঁতে কোন ফালের পৰা আইছিল আর ইয়াতে এই हेलो लोगोफोर दिनैनिबो गोदान मोनसे भिडिअ गासिखौबो बरायना लाबावबाय। दिनै आङो मोनसे आपडेट भिडिअ लाना फैलायबाय आरोना लोगोफोर। गोबां दिन जाबायमोन आपडेट भिडिअ लाना फैया, फारसेथिं सम मोनाखै। बेनिफ्राय माने बेबायदि भिडिअ बानायनो सानबाबो माने एसे प्रब्लेमनि थाखाय बानायनाय जायाखै आरोना लोगोफोर। दिनै आं मोनसे आपडेट लाना फैदों लोगोफोराथ' टाइटेल थाम्बनेल बा ससे इन्ट्र भिडिअ नुनानै एसेबाबो बुजिखाबाय जानांगौ। बे साननैसोआवथ' ओरैबायदि माने एसटिखौ लानानै ओरैबायदि दावरावना लोगोफोर। एसटिखौ बर' हारियासो होनो होआखै होननानै माने ओरैबायदि बर' हारिनि सायाव गुबुन जातिफ्रा ओरैबायदि दावराव खालामबाय दं, माने ओरैबायदि हांगामा खालामबाय दं। दा बेनि गेजेरावनो सासे आदिबासि मानसिया माने जारिमिनखौ लानानै गावसोर सोलायनो आसामाव बर'निख्रुइ सिगांग्रो फैदों होननानै बिथाङा माने जारिमिनखौ लानानै ओरैबायदि उस्ताद देखायदोंना लोगोफोर बिदिब्ला जोङो भिडिअखौ नायना लानि दै, बिनि उनाव सावरायगोन। মণিপুৰী, কছাৰী আৰু অৰুণাচল প্ৰদেশৰ ৱাংচু নামেৰে এটা জনজাতিৰ মাজত অষ্ট্ৰিক প্ৰজাতিৰ সৈতে কিছু মিল আছে, বুজিছ। অসমলৈ অষ্ট্ৰিকসকলেই অসমলৈ অহা প্ৰথম লোক বুলি ক'ব পাৰি, বুজিছ। ভালকে মনত দি শুনিব। আর বেশি কথা নকম, হয়তো এইটাই ভালকে শুনিছে। যদিও কনফিউজন আছে না কি কনফিউজ কৰিব লাগে। চাওকচোন না, কিতাপখনৰ নাম কি জানে? তহঁতেতো অসমীয়া পঢ়িব ভালকে নাজানে, বেছিভাগ তহঁতে অসমীয়া পঢ়িব নাজানে। চাওকচোন, লাইব্ৰেৰীত গৈ ডাঙৰ লাইব্ৰেৰীত গৈ দিব অসমীয়া জাতি। এই কিতাপখনৰ নাম হৈছে অসমীয়া জাতি, অসমৰ সংস্কৃতি, অসমীয়া সংস্কৃতি, এইবিলাক চাব, তাতে পাই যাব নহয়। একদম চিন্তা কৰিব নালাগে, ক্লিয়াৰকে লেখা আছে। আমি কেতিয়া আহিছোঁ, আমাৰ লগত এইবিলাক লেং জেং কৰি তহঁতৰ নিচিনা ফুটুৱামি মানুহৰ কাৰণে। বড়ো জাতি ফটুৱা হয় না তোমালোকৰ জাতি ফটুৱাই? তুমি যে ইমান উস্তাদ দেখুৱাইছা, তুমি কৈছে কি বড়ো জাতিতকৈ বহুত আগত অসমত আহা না? তোমালোকে কি চনত আহিছিলে, কোনটো চনত আহিছিলে? চালা বুৰ্বক, একো নাজানে চালা। সি হিষ্টৰিক লৈ চালা বেছি উস্তাদি দেখুৱাই আছে না। ফটুৱা বুলি কৈছে না বড়ো জাতিক? বড়ো জাতি ফটুৱা হয় না চালা? চাওক, তোমালোকক ব্ৰিটিছৰ চৰকাৰে চাহ খেতি কৰিবৰ কাৰণে তোমালোকক হাজিৰা হিচাপে আনিছিলে, গম পায়নে? আদিবাসী চালা, গম পায়? তোমালোকে গম পায়নে? চাহ খেতি কৰিবৰ কাৰণে অসমত আনিছিলে। এতিয়া কি হয় বোলে চালা, অসমত বড়ো ৰাইজতকৈ আগত আহিছে বুলি কৈছে। তোমালোকে বড়ো ৰাইজতকৈ আগত আহিছে? কোনটো ষ্টৰিত আছে? আৰু এটা কথা কৈছে কি, ডাঙৰ লাইব্ৰেৰীত গৈ পেলাই অসমীয়া সংস্কৃতি বা অসমীয়া হিষ্টৰীত লিখা আছে বুলি কৈছে, চাব দিছে। আমি কি দৰকাৰ আছে? আছামিছৰ হিষ্টৰী চাবলৈ আমি কি দৰকাৰ আছে? আমি বড়ো হয়, বড়োৰ আমি লিখিব পাইছোঁ, পঢ়িব পাইছোঁ। আমি লোকৰ ভাষাত বা লোকৰ জাতিত বা লোকৰ সংস্কৃতিত লিখা হিষ্টৰীটো কেলৈ চাব যাম আমি? আমি কেলৈ চাব যাম? কি দৰকাৰ আছে? আৰু কৈছে কি আমি বোলে অসমীয়াত প্ৰায়ভাগে পঢ়িব নাজানে বোলে। আমি কি দৰকাৰ আছে অসমীয়াত পঢ়িবলৈ? আমি কি দৰকাৰ আছে? তোমালোকৰ নিচিনা নহয়, গম পাইছে না? আপোনালোকৰ জাতিৰ নিচিনা নহয়। আমি লোকৰ জাতিৰ সংস্কৃতি বা লোকৰ ভাষাত আমি পঢ়া নাই। আমি বড়ো হয়, আমি বড়োত পঢ়িছোঁ, বড়োত কৈছোঁ। বড়োত আমাৰ পিন্ধা উৰা আছে, আমাৰ ভাষা আছে, জাতি আছে। তোমালোকৰ নিচিনা আদিবাসী আপোনাৰ আউট অফ ষ্টেট, আউট অফ ইণ্ডিয়াত আপোনালোকৰ ST বা ট্ৰাইবেল হ'ব পাৰে। আপোনালোকৰ নিচিনা জাতিক আমি বহুত দেখি পাইছোঁ, গম পাইছনে? আমি বহুত দেখি পাইছোঁ। আপোনালোকে যে একেদিনত এনেকা হাল্লা কৰি আছে, এনেকা মানে হাংগামা কৰি আছে, যেন মানে অকল বড়োবিলাকে মানে ST দিওঁতে মানে মানা কৰি আছে। এইটো কাৰণে অকল টাৰ্গেট লৈ আছে কি বড়োবিলাকৰ ওপৰত ন। মই কালি এটা ভিডিঅ' দেখিছিলোঁ, এইটো কালিৰ নহয়, পৰহিৰ হয়। ওদালগুৰিত
এটা জায়গাত মানে আমাৰ বড়োবিলাক খুচিয়া মাৰিব গৈছিলে তেতিয়া কি কৈছে এনেকা বেয়াকৈ গালি দিছে ন একদম বড়োৱে স্থিতি দিব দিয়া নাই বা বড়োৱে এনেকৈ আমাক ৰখাই আছে ইমানে মানে হাংগামা কৰি আছে ইমানে টাৰ্গেট লৈ আছে মইতো দেখিছোঁ মানে ইমানে টাৰ্গেট লৈছে বেছিভাগ আদিবাসীয়ে টাৰ্গেট লৈ আছে দেই এতিয়ালৈকে ইমানে টাৰ্গেট লৈ কথা কৈ আছে আদিবাসীবিলাক বড়োৰ ওপৰত মানে ইমানে টাৰ্গেট লৈছে আৰু আপোনালোকে যদি কিবা এটা পাইটো আছে পাবলগীয়া আছে আমাৰ যিমানখিনি আগৰ পুৰণা ট্ৰাইবেলবিলাক 14টা জাতিৰ ট্ৰাইবেলবিলাক বা এক্সিষ্টিং ট্ৰাইবেলবিলাক আপোনালোকক ট্ৰাইবেল দিব নালাগে বুলি কোৱা নাই কিন্তু আপোনালোকক ট্ৰাইবেল দিলে বা 6 জনগোষ্ঠীক ট্ৰাইবেল দিলে কিন্তু এক্সিষ্টিং ট্ৰাইবেল আগত যিমানখিনি ট্ৰাইবেল আছে এইকেইটাৰ মানে একো মানে ক্ষতি নোহোৱাকৈ ট্ৰাইবেল দিব লাগিব আমি তাত কিন্তু একো মানা নাই যদি আমাৰ আগৰ যদি যিমানখিনি ট্ৰাইবেল আছে 14টা জাতিৰ ট্ৰাইবেল আছে ইয়াৰ পৰা কিন্তু কিবা এটা যদি হানি হ'লে বা কিবা এটা হানি হ'লে কিন্তু আমি এইটো মানি লোৱা নহ'ব তেনেকৈহে কৈছে আপোনালোকে যে একেবাৰে ট্ৰাইবেল দিব নালাগে বা অসমত ট্ৰাইবেল দিব নালাগে বোলে ইমানে হাংগামা কৰিছে ইমানে মানে হাল্লা কৰি আছে এইটো কৰিছে কি মানে অকল বড়ো জাতিৰ ওপৰত বড়ো জাতিৰ ওপৰত ইমানে টাৰ্গেট লৈ আছে চাওক আপোনালোকে কোনোবা এটা জাতিৰ ওপৰত টাৰ্গেট লৈ কোনো লাভ নাই গম পাইছেনে আপোনালোকে যদি কিবা এটা পাইপ আছে বা পাবলগীয়া আছে গভৰ্ণমেণ্টৰ লগত গৈ আলোচনা কৰক গভৰ্ণমেণ্টৰ পৰা খোজক কিবা এটা যদি পাবলগীয়া আছে কিন্তু আপোনালোকে যে অকল বড়ো ওপৰত টাৰ্গেট লৈ আছে মই ইমানে ভিডিঅ' দেখিছোঁ মানে ডেইলি মানে ফেচবুক ইউটিউব নিউজ চালে মানে অকল এইটোৱে দেখে মানে অকল বড়ো জাতিৰ ওপৰত ইমানে মানে টাৰ্গেট লৈ থকা দেখিছোঁ ইমানে মানে টাৰ্গেট লৈ আছে মানে চাওক আমি কাৰোবাৰ লগত তেনেকৈ যুঁজিব মন নাই গম পাইছানে হা এতিয়া যোনে উস্তাদ দেখুৱাই আছে আদিবাসী তোমাৰ আগত কৈছোঁ হা কিন্তু তেনেকৈ কেতিয়াও এনেকুৱা দম দেখুৱাব নালাগে এইটোৱে কৈছোঁ अब्ला लोगोफोर भिडिअखौ बारा गोबाव खालामबाय थाला भिडिअखौ गोबां गोलाव जाबाय भिडिअखौ जोबजासे नायनायनि थाखाय गासिबनिसिमबो साबायखर बावबाय आरो जुदि आंनि भिडिअ खालामनानै बुंनाया माबाफोर गोरोन्थि जादोंब्ला आंखौ निमाहा होबानो जाबाय लोगोसेनो दिनैनि भिडिअखौ बेखिनियावनो दोनथ'नाय जाबाय गोजोन्थों